জয়গুৰু শংকৰ শ্ৰীৰামপুৰত এটি নামঘৰ আছিল আৰু আজিৰ পৰা বহু বছৰ আগতে সেই নামঘৰটো সুন্দৰভাৱে চলি আছিল। তেতিয়া শ্ৰীৰামপুৰত অসমৰ বাহিৰৰ বিভিন্ন মানুহ আহি শ্ৰীৰামপুৰত বাস কৰিছিল আৰু তেওঁলোকৰ উদ্যোগত ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত নামঘৰ প্ৰতিষ্ঠা হৈছিল। তো সেই মানুহবিলাক শ্ৰীৰামপুৰৰ পৰা গুচি গ'ল, 4 লেন হাইৱে হ'ল, ফলত শ্ৰীৰামপুৰত যিটো নামঘৰ আছিল সেই নামঘৰটো হাইৱে বন্ধাৰ কাৰণে তাৰ পৰা গুচাব লগা হ'ল। অসম চৰকাৰে শ্ৰীৰামপুৰ নামঘৰৰ বাবে 2 বিঘা মাটি দিলে আৰু ক্ষতিপূৰণ হিচাপে 4 লাখ টকাও দিছিল বুলি আমি শুনিছোঁ। এটা বহুদিন নামঘৰটো বিলুপ্ত হৈ আছিল। নামঘৰ হৈছে এখন সমাজৰ ৰাজহাড় স্বৰূপ। নামঘৰে মানুহক সংস্কাৰী কৰে, সকলো জাতি ধৰ্মৰ সকলো শ্ৰেণীৰ গোষ্ঠীৰ মানুহক নামঘৰে সুন্দৰ আদৰ্শ দেখুৱায় আৰু আধ্যাত্মিক দৰ্শনৰ প্ৰতি মানুহক আকৰ্ষিত কৰে। আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ, ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত আমি নামঘৰটো পুনৰ স্থাপন কৰিবলৈ আমি অসম চৰকাৰৰ মাননীয় বিষয়াসকলৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকে আমাক 2 বিঘা মাটি দিম বুলি কৈছে। আমি অস্থায়ীভাৱে আজি ইয়াত নামঘৰ এটি মণিকূট গৃহ স্থাপন কৰি গুৰু আসন স্থাপন কৰিলোঁ। আমাৰ আদৰ্শ হৈছে সমাজখন সুন্দৰ হওক, সমাজৰ পৰা জাতি বৰ্ণ ধৰ্মৰ কোনো ভেদভাৱ নাথাকক, সমাজখনে ভাল মেছেজ পাওক, ভাল আদৰ্শ পাওক আৰু মানুহবোৰ সংস্কাৰী হওক, কুসংস্কাৰৰ পৰা দূৰত থাকক, অন্ধবিশ্বাস দূৰত থাকক। এই আমাৰ প্ৰচেষ্টা। 1968 স্থাপিত হৈছিল আমাৰ এই নামঘৰটো। তো এই নামঘৰটোত আগততো আমাৰ শ্ৰীৰামপুৰ গেটত বহুত অফিচাৰ আছিল, বহুত মানুহ আছিল, চবে মিলি চলাইছিল। তাৰপিছত এইটো একদম টোটালি বন্ধ হৈ গ'ল। তো যি হওক, ৰাইজৰ চবৰ চকুত পৰিছে আৰু চবে মিলি আজি চবে এটা মানে বহুত দিনৰ পৰা চেষ্টা কৰি আছে যাতে আমি নামঘৰটো গুৰু আসনটো প্ৰতিষ্ঠা কৰিব পাৰোঁ। আৰু এই বুলি আজি আমাকো মাতিছে, আমি চবে মিলি আমাৰ এই বিজনীৰ আমাৰ MCLA প্ৰদীপ বায়ন এখেতেও ইয়াৰ উদ্যোক্তা হয় বুলি ক'ব পাৰি। এখেতেও আহিছে, আহি আমি মিলি পেলাই এতিয়া আমি এই নামঘৰটো আজিৰ পৰা আমি এটা চব ৰাইজ মিলি পেলাই আমি এটা চেষ্টা কৰি আছোঁ আৰু ভাবিছোঁ এইটো হ'ব। এতিয়া আমি নামঘৰটো গুৰুৰ আসন আজি স্থাপন হ'ল আৰু নামঘৰটো আমি ভালদৰে বনাম। যেহেতু এইটো আমাৰ অসমৰ সৌন্দৰ্য, যেহেতু এইটো আমি বাহিৰ ষ্টেটৰ পৰা মানুহ, UP চব গোটেই ষ্টেটৰ পৰা মানুহ আমাৰ অসমত সোমোৱাৰ লগে লগে আজি আমাৰ শ্ৰীৰামপুৰ গেট দি সোমাই ইয়াৰ পৰা আমাৰ সৌন্দৰ্যটো দেখা পায় গোটেই অসমত। সেইকাৰণে আমি আমাৰ যি ধৰ্ম প্ৰচাৰ, আমাৰ যি ইয়াত যি আমি চব জাতি জনগোষ্ঠীৰ মানুহ যি ইয়াৰ লগত জড়িত হৈ আজি আমি আছোঁ। এই নামঘৰটো আমি চব জাতি মিলি, আমাৰ ইয়াত বহুত বঙালী মানুহ আছে, ৰাজবংশী মানুহ আছে, আমাৰ অসমীয়া মানুহ আছে। এই সত্ৰৰ লগত আমি চবে জড়িত হৈ আমি কামটো কৰিম আৰু ধুনীয়াকৈ আমি এটা ইয়াত নামঘৰ বনাম বুলি আশা ৰাখিছোঁ। এইখিনি আমাৰ মূল লক্ষ্য। ইয়াৰ কাৰণে আমি CMৰ তাত গৈ চিফ মিনিষ্টাৰৰ লগত কথা পাতি যাতে আমাৰ এটা মানে ডাঙৰকৈ গোটেই অসমত যাতে এটা শ্ৰেষ্ঠ নামঘৰ হিচাপে বনাব পাৰোঁ, এইটো আমি লক্ষ্য ৰাখি পেলাই আজি আমি একত্ৰিত হৈছোঁ।